বহুবাৰ জীৱনত সকলো বস্তুৱে ঠিক চলি থাকে, যেনে জব, বিজনেছ, হেল্থ, ৰিলেশ্যন সকলোবোৰ। তাতো কিবা ভিতৰৰ পৰা নিজকে খালী লাগি থাকে। এই খালী ভাৱটো কিয় আহে? ইট ইজ পেশ্যন, মানে সেইটো কাম যোনটো আপুনি মনেৰে কৰিব বিচাৰি থাকে। হয়তো সেই ল'ৰালি কালতে কৰা যোনটো কাম কৰিলে আপুনি গমকে নাপায় যে সময় কি বস্তু হয়, বা আজিও কিবা নতুন কাম শিকিব বিচাৰে আৰু কৰিব বিচাৰে, যোনটো কাম কিছু সংখ্যক মানুহে ভালকৈ কৰি আছে আৰু আপুনিও জানে যে ময়ো অকণ শিকি কষ্ট কৰিলে এই কামটো ভালকৈ কৰিব পাৰিম। কিন্তু ইয়াতে দুটা কথা আহি পৰে। প্ৰথমে হ'ল যে আপুনি এইবোৰ কথা চিন্তা কৰিব বিচাৰিলে আপোনাক আপোনাৰ ব্ৰেইনে এতিয়াই ক'ব যে বাদ দে, এইবোৰ কি ভাবি আছ? লাইফটোতচোন চব ঠিকেই চলি আছে, তোৰ তাত সময়নো ক'ত থাকে দিনটোত? এনেকৈয়ে বহুত এক্সকিউজেছ দিব আপোনাৰ ব্ৰেইনে। কিন্তু আপুনি নিজৰ মনটোক লক্ষ্য কৰিলে গম পাব যে আপোনাৰ মনটো কিমান ভাৰী হৈ থাকে। কিন্তু তাৰ পাছতো আপুনি এভইড কৰে, কেতিয়াও কুৱেশ্যন নকৰে। দ্বিতীয়তে, আপুনি জানে যে আপুনি কিয় খালী অনুভৱ কৰি থাকে, কাৰণ আপুনি সেই কামটো গম নাপায় যোনটো আপুনি কৰিব বিচাৰে মনেৰে। প্ৰথম কথাটোৰ উত্তৰ হ'ল যে যদিহে আপুনি সঁচাকৈয়ে খালী অনুভৱ কৰি থাকে জীৱনটোক লৈ, যেতিয়াই এই ভিডিঅ'টো চাই টপিকটোৰ ওপৰত চিন্তা কৰিব বিচাৰিব, তেতিয়াই আপোনাৰ ব্ৰেইনে সেইবোৰ বাহানা দিব ধৰিব মই কোৱাৰ দৰে যে এইবোৰ কি আবুল তাবুল ভাবি আছ, জীৱনটোতচোন চব ঠিকেই চলি আছে, এক্সেট্ৰা। তেতিয়াই আপুনি জাষ্ট শান্তিত বহি চকুটো মুজি গভীৰভাৱে জোৰকৈ কেইবাৰমান উশাহ লোৱা এৰা কৰিব আৰু সেই সময়ত খালী নিজৰ উশাহত ধ্যান দিব, যেতিয়ালৈ আপুনি দেখিব যে আপোনাৰ ব্ৰেইনে আপোনাক যি টি কৈ থকা বহুত কমি আহিছে। তাৰ পাছত প্ৰশ্ন কৰিব নিজকে, কি মই সঁচাকৈ কিবা এনেকুৱা কাম কৰিব বিচাৰোঁ নেকি যোনটো কৰিলে মোৰ মনটো ভাল লাগিব? যদি মোক সেই কামটোৰ হৈ কোনেও প্ৰশংসাও নকৰে বা একো পইচাও নাপাওঁ, আপুনি সঁচাকৈ হা বা না উত্তৰ পাব। যদি হা উত্তৰ পায়, অকণমান ৰখক, মই আপোনাক ইয়াতে লৈ আনিম যে কি কৰিব লাগে দ্বিতীয় কথাটোৰ উত্তৰত কৈ আছোঁ। আৰু যদিহে না জবাব পায়, তেনেহ'লে হয়তো আপোনাৰ কিবা বেলেগ কাৰণো হ'ব পাৰে যাৰ বাবে আপুনি খালী অনুভৱ কৰে। কিন্তু মই এইটোৱে ক'ম যে আপুনি উত্তৰ পাবই, যদিহে মই কোৱা ধৰণে প্ৰশ্ন কৰা নেৰে নিজকে যে বেলেগ কি কাৰণ হ'ব পাৰে মই খালী অনুভৱ কৰি থকাৰ। আপোনাক মই এইটোৱে বুজাব বিচাৰিছোঁ যে যিকোনো পৰিস্থিতিতে আমি নিজকে প্ৰশ্ন কৰা বন্ধ কৰিব নালাগে, কাৰণ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আমাৰ নিজৰ ভিতৰতে থাকে। এতিয়া দ্বিতীয় কথাটিৰ উত্তৰ এইটোৱে যে যেতিয়াই আপুনি গম পাব আপুনি খালী অনুভৱ কৰি থাকে কাৰণ আপুনি আপোনাৰ পেশ্যন গম নাপায়, যে কি কাম কৰিলে আপুনি সময়ো কেনেকৈ পাৰ হৈ যাব আপুনি গমকে নাপাব, আপোনাৰ মেইন চেলেঞ্জটো এইটোৱে হ'ল যে কেনেকৈ মই মোৰ পেশ্যন বিচাৰি পাম। চাওক, এই কথাটোৰ বাক্যটো আমি সলনি কৰিব লাগিব যে আমি পেশ্যন ক'তো বিচাৰি যাব নালাগে, কাৰণ পেশ্যন আমাৰ পৰা দূৰ পাহাৰ ভৈয়ামত নাই, আমাৰ কাষতে আছে, জাষ্ট আমি চিনিহে পাব লাগিব। আপুনি ধ্যান দিছেনে? মই কৈছোঁ চিনি পাব লাগিব। ধৰক আপোনাৰ টি চাৰ্ট আপুনি আলমাৰীত বিচাৰি আছে বহুত সময়ৰ পৰা, কিন্তু অলপ সময়ৰ পাছত আপুনি গম পালে যে আপুনি যোনটো টি চাৰ্ট বিচাৰি আছিল সেইটো আপুনিয়ে পিন্ধি আছে। আপুনি আপোনাৰ টি চাৰ্টটো চিনি পাই গ'ল। এনেকৈয়ে পেশ্যনৰ ক্ষেত্ৰতো হয়। পেশ্যন গম পোৱাৰ কাৰণেও আপুনি ভাবি থাকি চিনি নাপাব, আপুনি কাম কিছুমান কৰি চাব লাগিব, তেতিয়াহে হঠাৎ আপোনাৰ কিবা এটা কাম ক্লিক কৰি দিব আৰু সেই কামটোৱে কৰি আপোনাৰ ভাল লাগিব বাকীবোৰতকৈ। লগা হ'লে সেই কামটো কৰি আপুনি পইচা নাপালেও হ'ব, কিন্তু কামটো কৰাৰ প্ৰচেছত আপুনি মজা পাব। এই ধৰণে আমি আমাৰ জীৱনত সেই কামটো চিনি পাম যোনটো কাম শিকি কষ্ট কৰি থাকিলে আমি সেই কামটোত ভাল হ'ম আৰু কৰিও নিজৰ ভাল লাগিব। কিন্তু ইয়াতে এটা কথা আছে, কামবোৰ আমি যেতিয়াই কৰিব যাওঁ তেতিয়াই আমাৰ মনটো বহুত উথল পুথল হৈ থাকে, মানে ডিষ্ট্ৰেক্ট কৰে। সেইবাবে এই ভিডিঅ'টো গৈ এবাৰ চাওক যে কেনেকৈ আমি ডিষ্ট্ৰেকশ্যনৰ পৰা বাচিব পাৰোঁ। ধন্যবাদ। জয় আই অসম।